আমি কি ভিডিঅ' বনাব নোৱাৰোঁ নেকি? গুলৰাজ অসমে যে মোৰ ভিডিঅ'টোত হাঁহিলে তেখেতে মোক ঠাট্টা কৰিলে নে কি কৰিলে? তো গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰাহুল অসম। আৰু মানে ৰাতিপুৱা পটককৈ উঠি মানে কি মই অলপ কাম কৰি আছিলোঁ, সেইকাৰণে চোলাটো অলপ লেতেৰা হৈছে, মানে কাঠত ৰং মাৰি আছিলোঁ গাইজ, তাৰ পৰা ভিডিঅ'টো বনাবলৈ আহিলোঁ। তো চোলাটো অলপ ক'লা ক'লা দাগ লাগিছে, এইটোবিলাক বাদ দিয়ক। মানে কি গাইজ, আজি এটা কোনো ভ্লগিং নহয়, কোনো বেলেগ টপিক নহয়, এটা ভিডিঅ' বনাবলৈ আহিছোঁ যে মই পৰহি নে তাৰ আগদিনা এটা ভিডিঅ' আপলোড কৰিছিলোঁ, আম খোৱা ভিডিঅ' এটা জমনি টাইপৰ ভিডিঅ' আপলোড কৰিছিলোঁ। তেখেতে মোৰ গুলৰাজ অসম বুলি যিটো ইউটিউব চেনেল আছে, তেখেতৰ 2.44 লাখ ছাবস্ক্ৰাইবাৰ আছে, আৰু তেখেতে মোৰ ভিডিঅ'ত হাঁহিছে। আৰু মানে হাঁহিছে মানে এইটো নহয়, এইটো নেকি যে তেখেতে মোক ঠাট্টা কৰিছে, হাঁহিছে মানে এইটো নেকি যে আমি সৰু সৰু ইউটিউবাৰবোৰে ভিডিঅ' বনাব নোৱাৰোঁ। তো গাইজ তেনেকুৱা কোনো কথা নহয়। তেখেতে মোৰ ভিডিঅ'টো হাঁহাৰ কাৰণটো হৈছে যে হাঁহি ইম'জি এটা দিছে। তো এইটো কাৰণ হৈছে যে মই ভিডিঅ'টো হাঁহিব লগাকৈ বনাইছোঁ, বা মোৰ ভিডিঅ'টো জমনি টাইপ আছিলে। আৰু গাইজ কেছটো কি, অলপ চৰ্দি লাগিছে গাইজ। আৰু গাইজ কেছটো কি, তেখেতে মোৰ ভিডিঅ'টো অকল সহায় নহয়, তেখেতে মোৰ ভিডিঅ'টোত এটা লাভ কমেণ্ট এটা দিছে। য'ত ইমান ডাঙৰ ইউটিউবাৰ এটাই য'ত নেকি মোৰ ভিডিঅ'টোত প্ৰায় মাত্ৰ 592টা ভিউ আহিছে এতিয়ালৈকে, আৰু তেখেতে সেই ভিডিঅ'টো চাইছে, বহুত ডাঙৰ কথা গাইছে মোৰ কাৰণে। আৰু তেখেতে যিটো মোৰ কমেণ্ট কৰিলে যে লাভ এটা দি হাঁহি ইম'জিটো দিছে, মানে এইটোৰ মিনিংটো হৈছে যে তেখেতে হাঁহি ইম'জিটো দিয়া মিনিংটো হৈছে যে ভিডিঅ'টো জমনিয়ে, ভিডিঅ'টো হাঁহিব লগা ভিডিঅ', গতিকে তাত হাঁহি ইম'জি দিবই। তো জমনি ভিডিঅ'ত হাঁহি ইম'জি আহিবই কমেণ্টত। আৰু গাইজ তেখেতে যিটো লাভ ইম'জি দিছে, যে আমি সৰু সৰু ইউটিউবাৰবোৰক তেখেতে এটা উৎসাহিত কৰিছে যে তোমালোকে ভিডিঅ' বনোৱা আৰু আগুৱাই যোৱা, তো মই আছোঁ তোমালোকক ছাপোৰ্ট কৰিছোঁ। তো তেনেকুৱা ধৰণৰ হৈছে গাইজ। তো গাইজ গুলৰাজ অসম দাদা, আপোনাৰ বহুত ডাঙৰ চেনেল এটা আছে, আৰু আপোনালৈ মোৰ অশেষ ধন্যবাদ যে আপুনি মোৰ ভিডিঅ'টো চালে। তাৰ উপৰিও নহয়, চোৱাৰ উপৰিও আপুনি মোৰ ভিডিঅ'টোত লাইক কমেণ্ট কৰিছে, তাৰ কাৰণে অশেষ ধন্যবাদ দাদা, আপোনালৈ বহুত বহুত ধন্যবাদ। তো থেংক ইউ গাইজ। আজিলৈ এইখিনিয়ে আছে ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল পালে, কিবা এটা পালে, তো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি থৈ দিব। আকৌ নতুন নতুন ভিডিঅ' আহি আছে। মই গাইজ বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, আজিৰ পৰা কণ্টিনিউ ভিডিঅ' দিম বুলি ভাবিছোঁ। তো আপোনালোকে ভিডিঅ'বিলাক চাব, মৰম দিব। আৰু দাদা আপোনালৈ অশেষ ধন্যবাদ থাকিল যে আপুনি আমাৰ নিচিনা সৰু সৰু ইউটিউবাৰবোৰৰ ভিডিঅ' ইগন'ৰ নকৰি ভিডিঅ'টো চাইছে, তাৰ লগতে ভিডিঅ'টো চোৱাৰ উপৰিও আপুনি গাইজ এটা লাইক দিছে, এটা কমেণ্ট দিছে, কমেণ্টত লাভ বুলি দি যিটো উৎসাহিত কৰিছে, অশেষ ধন্যবাদ দাদা, আপোনালৈ অশেষ ধন্যবাদ।